হেল্ল' ৰাইজসকল, আজি নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আপোনালোক সকলো ভালে আছে যেন আশা কৰোঁ। আজি মানে খানাটো বৰ বেছি আইটেম বনোৱা নাই, গাটো বৰ ভাল লগা নাই, পানী লগা গা জ্বৰ হৈছে, গতিকে লৈ এয়া প্ৰথমতে বনাইছোঁ জালুক গুটি দি মাংসৰ সৈতে জালুক গুটি মানে জোল বনাইছোঁ। এফালে বনাইছোঁ ৰঙালাও আলু মটৰ এখন ভাজি, এইফালে বনাইছোঁ কঁঠালৰ ফুট আৰু ব্ৰইলাৰ মাংস আলু দি এখন ভাজি বনাইছোঁ। আজি ইমানেই। আপোনালোকে ভাত খালেনে? আমি খাবলৈ লৈছোঁ, এতিয়া খাওঁ। আপোনালোকে কেতিয়া খালে জনাব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আপোনালোককো মানে যিখিনি চাওঁ প্ৰত্যেককে মই মানে লাইক কৰোঁৱেই, আপোনালোকেও কৰিব দেই, এতিয়া মই চাওঁ। জ্বলা জালুকগুটি জলকীয়া মানে ৰঙালাও আলু মটৰ ভাজি। কঁঠাল নাকে পানী ওলাই গৈছেগে। এইখিলা বাৰু শুকান পাত, এই শুকান পাত খিলা ৰসো নোলায় আৰু গুৰিও নহয় পিচিলে, কিন্তু টেষ্টিটো কিহৰ কাৰণে লাগে সেই কথাটো মই নাজানো। আপোনালোকে জানে যদি কেতিয়াবা কমেণ্টত নহ'লে এনেকৈ মানে ভিডিঅ'টো ক'বচোন। তেজপাত খিলাও মানে এই শুকান পাত খিলা কি ওলায়নো ইমান টেষ্টি হয়।
ইমান জ্বলা বাপৰে তথাপিতো নিছো আকৌ নতুন ভিডিঅ' এটা লৈ কাইলৈ আকৌ আপোনালোকক লগ পাম এতিয়া মই খাই থাকোঁ জালুকগুটি খাই জ্বলাৰ পৰা মোৰ নাক মহে আমনি লাগি গৈছে কাইলৈ পুনৰ লগ পাম দেই আজিলৈ বাই বাই